নমস্কাৰ ষ্টুডিঅ'ত মই ডেইজি বৰ্তমান কৰোনা মহামাৰী সংক্ৰমণৰ কালছোৱাত অভিভাৱকসকল চিন্তিত হৈ আছে যে তেওঁলোকৰ শিশুসকলে কেনেধৰণে শিক্ষা গ্ৰহণ কৰিব আৰু এই শিক্ষা গ্ৰহণ যেহেতু প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ হয় কিন্তু এই সময়ছোৱাত ঘৰৰ বাহিৰত গৈ পেলাই নতুবা বিদ্যালয়লৈ গৈ পেলাই শিক্ষা গ্ৰহণ কৰাটো বৰ্তমান সময়ত এক ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে আৰু এই সময়ছোৱাত অনলাইন যোগে পাঠদান চলি আছে কিন্তু অনলাইন যোগে পাঠদান কৰাটো কোনো অভিভাৱকে ভাবে যে এই ব্যৱস্থাৰ দ্বাৰা হয়তো হ'ব পাৰে তেওঁলোকৰ শিশুটিৰ ওপৰত কোনো সমস্যা সেইবাবে বহু অভিভাৱকে তেওঁলোকৰ শিশুটিক নতুন বছৰ যি পাঠদান আৰম্ভ হয় এই পাঠদানত তেওঁলোকে নামভৰ্তি কৰিবলৈ অনিচ্ছুক হোৱা দেখা যায় আৰু এই সন্দৰ্ভত আমি আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো আৰু আমাৰ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছো বঙাইগাঁৱৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় ব্ৰেইনট্ৰী ইণ্টাৰনেশ্যনেল স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী ৰাধিকা চৌধুৰী আৰু বাইদেউক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ অনুষ্ঠান গ্ৰহণ কৰাৰ পূৰ্বে মই বাইদেউৰ পৰিচয়টো দিবলৈ ওলাইছো তেখেতে বিগত 11 বছৰ ধৰি বিদ্যালয় খণ্ডৰ সৈতে জড়িত হৈ আছে তদুপৰি বঙাইগাঁৱৰ বৰপাৰা স্থিত ব্ৰেইনট্ৰী ইণ্টাৰনেশ্যনেল স্কুলত তেখেতে বিগত 11 বছৰ ধৰি শিক্ষক হিচাপে প্ৰধান শিক্ষয়িত্ৰী হিচাপে তেওঁ শিক্ষাদানৰ লগত জড়িত হৈ আছে আৰু মই এইখিনিতে জানিব বিচাৰিম ব্ৰেইনট্ৰী ইণ্টাৰনেশ্যনেল স্কুলৰ সবিশেষ বাইদেউৰ মুখৰ পৰা মই যোৱা 11 ইয়াৰ্ছৰ পৰা ব্ৰেইনট্ৰী ইণ্টাৰনেশ্যনেল স্কুলৰ লগত জড়িত হৈ আছো আৰু বিশেষকৈ আমি 2007ত মেইনলি প্ৰি স্কুল সেক্টৰত আমি ষ্টাৰ্ট কৰিলোঁ ক্লাছেছ 2 বছৰৰ পৰা লৈ 6 বছৰলৈকে প্ৰি স্কুল ল'ৰা ছোৱালীক আমি প্ৰথমতে ষ্টাৰ্ট কৰিলোঁ 2007ত এট প্ৰেজেণ্ট আমাৰ আপ টু ক্লাছ 8 চলি আছে হয় এতিয়া আমি আমাৰ আলোচনাৰ মূল বিষয়লৈ আহিছো যেহেতু বিগত বৰ্ষত কৰোনা মহামাৰীৰ কালছোৱাত বিদ্যালয়সমূহত পাঠদান বন্ধ হৈছিল আৰু বিশেষকৈ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল অভিভাৱকসকল যথেষ্ট সন্মুখীন হৈছিল সমস্যাৰ আৰু এনে সময়ছোৱাত আমি বাইদেউৰ পৰা জানিব বিচাৰিম আপোনালোকৰ বিদ্যালয়খনে এই ক্ষেত্ৰত কৰোনা মহামাৰী সংক্ৰমণৰ কালছোৱাত বিগত বৰ্ষত মানে 2020ত কেনেধৰণে আপোনালোকে পাঠদান প্ৰদান কৰিছিল 2020ত মানে হঠাৎকে মাৰ্চ মাহত মানে লকডাউন গভৰ্ণমেণ্টে মানে ডিক্লেয়াৰ কৰিছে তেতিয়া সবৰে ইমান এটা ফিল হোৱা নাই সবকে কি ইমান লৈ মানে লকডাউনটো এনেকুৱা কণ্টিনিউ হ'ব আৰু মেইনলি মানে স্কুলৰ ওপৰত বহুতখিনি মানে প্ৰেছাৰটো মানে পৰিছে আৰু ল'ৰা ছোৱালীৰ যিটো স্কুলত আহিব পৰা নাই কিন্তু লাহেকে আমাৰ জেনেৰেলি সেশনটো এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট হয় এপ্ৰিল টু মাৰ্চ সেশন হয় তো এপ্ৰিল মাহত আমি মানে সিচুৱেশ্যনটো চাই পেলাই ইমিডিয়েটলি যাতে মানে পঢ়া শুনা সিহঁতৰ ভৰ্তি নহয় আমি ইমিডিয়েটলি অনলাইন ক্লাছেছটো ষ্টাৰ্ট কৰি দিলোঁ আৰু প্লাছ খালি হায়াৰ ক্লাছেছ বুলি নহয় আমি নাৰ্চাৰীৰ পৰা অনলাইন ক্লাছটো ইমিডিয়েটলি ষ্টাৰ্ট কৰি দিলোঁ আৰু বহু অভিভাৱকে ভাবে যে প্ৰাক প্ৰাথমিকৰ পৰা দিলে মানে যিটো প্ৰি স্কুল আছে আৰু প্ৰি স্কুলৰ পৰা দিলে তেওঁলোকৰ ল'ৰা ছোৱালী বাইচাঞ্চ যদি আপোনাৰ ঘৰৰ বাহিৰে যাব লগা হয় অফলাইন যিটো ক্লাছ থাকে সেইটো ক্লাছৰ দ্বাৰা মানে তেওঁলোকৰ ক্ষতিৰ সন্মুখীন হ'ব নেকি কিন্তু আপোনালোকে অনলাইন ক্লাছ কৰিছিলে কোনটো এপছৰ দ্বাৰা কৰিছিলে আমি একচুয়ালি আমাৰ ইন্টাৰনেল সফটওয়্যাৰ এটা আছে ইমিডিয়েটলি আমি হোমবাডি এপ বুলি এটা আমি লঞ্চ কৰিছো হোমবাডি এপত যথেষ্ট মানে বস্তুবিলাক মানে সোমোৱা আছে আৰু যিটো বয়সৰ লগত মানে জড়িত হ'ব লাগে বস্তুবিলাক সবখিনি এইটোত মানে আছে আৰু যেহেতু এই সময়ছোৱাত বহু অভিভাৱকে এডমিশ্যন দিয়াৰ পৰা বিৰত আছিলে যোৱা বছৰে হওক নাইবা এই বছৰে হওক চলিত বৰ্ষতে হওক তেওঁলোকে যে ভাবে যে এডমিশ্যন দিলে ক্ষতিৰ সন্মুখীন হ'ব নেকি অফলাইন ক্লাছৰ দ্বাৰা কিন্তু আপোনালোকে যিটো অনলাইন ক্লাছ কৰি আছিলে এই অনলাইন ক্লাছত মানে আপোনালোকে কেনেধৰণে শিক্ষাদান কৰিছিলে যদিও আমাৰ অনলাইন ক্লাছটো হৈছে আমি মানে লাইভ ক্লাছ কণ্ডাক্ট কৰিছিলোঁ লাইভ ক্লাছ মানে যেনেকুৱা ক্লাছৰ একজন টিচাৰে এটা ছাবজেক্টটো শিকোৱা হয় সেম প্ৰচেছত আমি অনলাইন ক্লাছটো মানে কৰিছিলোঁ আৰু তো মই ভাবোঁ প্ৰিভিয়াছ ইয়াৰ এক্সপিৰিয়েঞ্চৰ হিচাপে মেক্সিমাম যিটো আমি ৰিজাল্ট জানুৱাৰী মাহত এই 2021ত যেতিয়া স্কুল খুলিছে ফাইনেল এক্সামটো অফলাইন মোডতে হৈছে তো আমি দেখা পাওঁ কি মেক্সিমাম ল'ৰা ছোৱালীৰ মানে ৰিজাল্টটো ভাল হৈছে প্লাছ সিহঁতৰ যিখিনি সাবজেক্ট নলেজ না কন্টেন্ট নলেজ ইখিনিৰ ওপৰত বহুত যথেষ্ট মানে
পজিটিভ ৰেছপন্সটো পাইছোঁ আৰু তো আমি অনলাইন লাইভ ক্লাছেছটো কণ্ডাক্ট কৰিছিলোঁ আৰু এই অফলাইন যিটো অনলাইন ক্লাছ হৈছিলে এই অনলাইন ক্লাছৰ সময়ছোৱাত আপোনালোকে কিবা অভিভাৱক মানে পেৰেণ্টছৰ পৰা কোনো অসুবিধাৰ সন্মুখীন হৈছিলে মানে তেওঁলোকে ব্যক্ত কৰিছিলে নেকি যে তেওঁলোকৰ ল'ৰা ছোৱালী মোবাইল এডিক্টেড হৈ গৈছে বা তেনেকুৱা ধৰণৰ কোনো সমস্যা সমস্যাটো এতিয়া ডেফিনেটলি সমস্যাবিলাকতো আছে মানে কি এতিয়া আমাৰ যিটো কালচাৰ নহ'লে চিষ্টেমৰ হিচাপে আমি উই আৰ নট ইউজ টু মানে অনলাইন মোডত মানে ইমান ইউজ টু নহয় ইটো কিন্তু ডেভেলপড কাণ্ট্ৰিজৰ বিশেষকৈ বহুতখিনি মানে সিহঁতে ৰেডি আছে কিন্তু ইণ্ডিয়া ইজ নট দ্যাট ৰেডি ফৰ মানে অনলাইন মোড আৰু যেতিয়া লকডাউন হৈছিলে কিন্তু লাহে লাহে দেখা পাইছোঁ কি যেতিয়া চিটুৱেশ্যনটো মানে এনেকুৱাই হৈ আছে মানে গাৰ্জেনো ল'ৰা ছোৱালী আমাৰ বিশেষকৈ আমাৰ স্কুলৰ ল'ৰা ছোৱালী আমি বহুতখিনি মানে ট্ৰেইনিঙৰ ছাপৰ্ট মানে দিলোঁ তো আৰামছে মানে সিহঁতে কৰিব পাৰিছে আৰু তো বিশেষকৈ যদি ইনিচিয়েলি অসুবিধা হৈছে কিন্তু লেটাৰ অন ধুনীয়াকৈ সিহঁতে মানে কৰিব পাৰিছে আৰু এই অনলাইন শিক্ষাৰ দ্বাৰা যিসকল অভিভাৱকে মানে তেওঁলোকৰ ল'ৰা ছোৱালী শিক্ষাদান কৰিছিলে আপোনালোকৰ যিখিনি শিক্ষাদান কৰিছিলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যিখিনি শিক্ষাদান কৰিছিলে সেইখিনিৰ দ্বাৰা কিমানখিনি উপকৃত হৈছে কিবা ফিডবেক পাইছিলে নেকি আপোনালোকে ফিডবেকটো আছে প্ৰাইমাৰী ক্লাছেছৰটো বহুতখিনি ৰিজাল্টটো ভাল হৈছে ক'ব লাগিলে মানে অলমষ্ট ক্লাছ এভাৰেজটো এৰাউণ্ড 80+ মানে ফাৰ্ষ্ট ডিভিজনতে ক'ব পাৰোঁ 60 to 80 ৰেঞ্জতে আছে আৰু হায়াৰ ক্লাছৰ কাৰণে প্লাছ বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মই কওঁ সৰু ল'ৰা ছোৱালীও বহুতখিনি মানে অনলাইন যিটো আমি পদ্ধতিত মানে শিকাইছোঁ এইখিনি বহুতখিনি মানে লাভ হৈছে আৰু সিহঁতৰ মানে এনেকুৱা নহয় কি সিহঁতে এনে ঘৰত বহি মানে একো কৰিব পৰা নাই বহুতখিনি মানে লাভটো হৈছে আৰু পেৰেণ্টছো বহুত পজিটিভ ফিডবেকটো দিছে এইটো ফিডবেকবিলাক আমাৰ ইউটিউব চেনেল এটা আছে ব্ৰেইনট্ৰি ইণ্টাৰনেশ্যনেল স্কুল এইটো ইউটিউব চেনেলত আপলোড কৰা আছে ফিডবেকবিলাক আৰু মই এই ব্ৰেইনট্ৰি ইণ্টাৰনেশ্যনেল স্কুলৰ যি ইউটিউব চেনেল আছে তাতে মেমে উল্লেখ কৰিছে বাইদেৱে উল্লেখ কৰিছে যে তেওঁলোকৰ তাতে ফিডবেক তেওঁলোকে আপলোড কৰিছে পেৰেণ্টছৰ গাৰ্জেনৰ আৰু সেই ফিডবেকসমূহ মই স্ক্ৰীনত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ Knowledge is power, knowledge is wealth. Right selection of a school in educating our child is most important. So I think I have chosen the right school which gives the chance to all-round development of our child. I, father of Polomi, feel proud to be part of Eurokids going on. In the last pandemic situation, we have lost many things. We have missed many things. We have very much tensed what to do and how to do. But I am thankful to all of you for the initiative arrangement of online virtual classes. Though it is not similar as the offline classes, but it gives the continuity of learning for the students. We are easily able to manage them to sit for the schedule time. I think that much is enough for them. The app Homebody is a fruitful one. It has updated technology, and most important thing is that the fun zone included here is very interesting, and the appreciation process here and is also the kids. With parents also getting different methods processes from the apps to teach them at home. Overall, I will give full marks for the apps. And last, I am thankful to the principal ma'am and especially Bobita miss for the kind cooperation and responses. Good evening all. I am the parent to Harshita Rao, a student of Eurokids Bangladesh. I want to share my experiences and my thought regarding this academic session of my daughter. As I was a part of Eurokids for a long period of time as a teacher,
So I have never had any doubt regarding the curriculum or regarding the teaching proficiency of the teachers of EuroKids. So I was really very excited for my daughter's first preschool experience with EuroKids. But before it could start, the pandemic broke down. I was really worried about my daughter, about how I will manage her, as she is a very proactive kid. So it's very difficult to make her sit and make her study or make her learn things. So then EuroKids came up with their online classes. It was really good initiative taken by EuroKids. I must even appreciate Alka ma'am for her hard work, for her wonderful class. I would recommend EuroKids to each and every parent. Thank you so much. প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 1ৰ পৰা যেটো অনলাইন ক্লাছ চলি আছিল বা চলি আছে বৰ্তমানেও কিন্তু যিখিনি প্ৰি স্কুল আছে আপোনালোকৰ স্কুলৰ তেওঁলোকৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিছিল Actually, preschool to start হয় আমাৰ স্কুলত 2 বছৰৰ পৰা আমি লম 2 বছৰৰ পৰা ক্লাছ 1ৰ আগতে মানে 6 বছৰ ক্লাছ 1 হোৱালৈকে 6 বছৰত ক্লাছ 1 হয় তাৰ আগতে যিখিনি ক্লাसेस আছে মানে 4টা ক্লাছ আছে ক্লাছ 1 হোৱাৰ আগতে এইখিনি preschool বুলি কয় জেনাৰেলি মানে কি হৈছে লাষ্ট ইয়াৰ যেতিয়া লকডাউন সডনলি এটো কৰিছে বহুতে ভাবিছে কি ফাৰ্স্ট অফ অল প্ৰাইমাৰী ক্লাसेस অনলাইন কৰিব পাৰে না নোৱাৰে কেনেকুৱা অনলাইন কৰিব পাৰে মানে হিমতে ধৈৰ্যই নাই বহিব কেনেকুৱা মানে বহিব সিস্টেমৰ আগতে এনেকুৱা ভাবিছে কিন্তু লাহে লাহে যেনে ধৰণ আমি মানে ক্লাसेस কন্ডাক্ট কৰিছো মানে বহুত কিনি উইদিন মই ক'ব পাৰো কি মানে 15 দিনত হিমতে মানে আৰামসে মানে স্টাৰ্ট কৰি দিছে তো ইনিশিয়ালি আমি ভাবিছো সৰু লৰা ছোৱালী এটো কৰিব পাৰে না মানে 3 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ লৰা ছোৱালী লাহেকে আমি এটা ক্লাছটো মানে অনলাইন কৰিব আৰম্ভ কৰিছো কিন্তু মোৰ যেটো এক্সপেৰিয়েন্স এদি কৈ আছো ইহঁতে ধুনিয়াকে হায়াৰ ক্লাছেছত কৈ ধুনিয়াকে অনলাইন ক্লাছটো মানে কৰিব পাৰিছে আৰু তো আমাৰ স্কুলৰ কাৰণে বেছি আমি এটো পোৱা নাই কিন্তু পেৰেন্টছৰ এটা এটো আছে কি মোৰ লৰাটো কৰিব পাৰে না মোৰ ছোৱালীটো মানে কৰিব পাৰে না নোৱাৰে মানে ঘৰত মানে ধৈৰ্য নাই ইফালে পৰফালে এটো মানে এটো কৰি থাকে স্কুলত হলে বেলেগ কথা এটো অনলাইনত মই কেনেকুৱা হিহঁতক মানে বহাই দিব পাৰো এনেকুৱা এটা মানে বহুত মানে ক'ব পাৰে পেৰেন্টছৰ চিন্তাটো আহে আৰু কিন্তু মই এটো ক'ব বিচাৰিছো মানে জেনাৰেলি সৰু লৰা ছোৱালীক এটা ৰুটিন ফিক্স কৰাটো বহুত মানে দৰকাৰ হয় আৰু এটা ৰুটিন মিনিমাম 21 ডেজ অৰ এটা ৰুটিনটো যদি কৰিব পাৰে মানে 21 ডেজৰ পিছত হিহঁতে আৰামসে এটা বস্তুটো মানে লোগ হ্যাবিট যেনে একটা ফর্ম হয়ে যায় আৰু only initially অলপমান কষ্ট হয় কিন্তু লাহে লাহে হিহঁতে বুজি পায় কি এটো মোৰ ক্লাছ হয় মোৰ ম্যাডাম হয় মই তে বহি অলপ শুনিব লাগিব এখিনি যেন কেনেকুৱা কৰিব লাগে আমি ডেফিনেটলি এ প্ৰসেসে দি আমি কৰো প্লাস পেৰেন্টস খালি এটো কনফিডেন্স ৰাখিব লাগে কি মই ক্লাছত হিহঁতা মানে বহাই ৰাখিব লাগিব আৰু কষ্ট হলেও বহাই ৰাখিব লাগিব কিন্তু আদাৰৱাইজ হিহঁতেও মানে অনলাইনটো ধুনিয়াকে মানে কৰিব পাৰিছে এটো পেৰেন্টছৰে অলপমান চিন্তা আছিল কি কৰিব পাৰে না নোৱাৰে কিন্তু লাষ্ট ইয়াৰৰ যেটো আমি ৰেসপন্স দেখিছো ধুনিয়াকে মানে হিহঁতে পাৰে 3 বছৰৰ পৰা আৰামসে মানে পাৰে আৰু বহু অভিভাৱকে ভাবে যে ইমান সৰুতে মানে প্ৰি স্কুলত দি পেলাই তেওঁলোকৰ লৰা ছোৱালীকেও প্ৰেছাৰ দিয়া যায় আৰু এই ক্ষেত্ৰত আপোনাৰ অভিভাৱকৰ ওপৰত আপুনি কিবা ক'ব বিচাৰে নেকি তেখেতসকলক মানে আপুনি কেনে ধৰণে অনুপ্ৰাণিত কৰিব যে একো অনলাইন ক্লাছৰ দ্বাৰা তেওঁলোকৰ সন্তানৰ ক্ষতি হ'ব নোৱাৰে ফাৰ্স্ট মই এটো ক'ব বিচাৰিছো কি আৰ্লি চাইল্ড কেয়াৰ এণ্ড এডুকেশ্যনৰ ওপৰত মানে অলপমান এটো ক'ব বিচাৰিছো আৰ্লি চাইল্ড কেয়াৰ এণ্ড এডুকেশ্যন টু বহুত মানে ইম্পৰ্টেন্ট ৰোল প্লে কৰে এটা মানে সৰু ল'ৰা ছোৱালীৰ ওপৰত এটা হিউম্যান বিইংৰ ওপৰত তাকি মানে ইটো এনইপি যেটো 2020 মানে ইটো উল্লেখ কৰিছে গভৰ্নমেন্টে কি 85% অফ ব্ৰেইন ডেভেলপমেন্ট যেটো ইটো ম্যাক্সিমাম 2 to 6 ইয়াৰ্ছৰ এজৰ মাজত মানে হৈ যায় আৰু ব্ৰেইন ডেভেলপমেন্ট যেটো কয় আৰু তো সৰু ল'ৰা ছোৱালীক মানে এটা স্ট্ৰাকচাৰ্ড preschool to early child care and education to বহুত মানে ইম্পৰ্টেন্ট হয় এই গ্ৰুপৰ এজৰ মাজতে বহুত কিনি বস্তু হিহঁতৰ ডেভেলপমেন্ট হৈ যায় আৰু
যেনেকি লিটাৰেচি নিউমাৰেচি এইবিলাক ডেভেলপ হৈ যায় ছ'চিয়েল স্কিলছ যিটো কওঁ আমি এইটো ডেভেলপ হৈ যায় তাৰপিছত ৰেছপনচিবল ডেচিশ্যন মেকিং স্কিলছ বুলি কওঁ ডেচিশ্যন মেকিং স্কিলছ যিটো ফিউচাৰত সিহঁতে ডেচিশ্যন মেকিং স্কিলছ যিটো ডেভেলপ হ'ব লাগে এইখিনি বহুতখিনি বস্তু এই এজৰ গ্ৰুপৰ মাজত মানে ডেভেলপ হৈ যায় আৰু এইকাৰণে বহুত দৰকাৰ কিন্তু এইটোৱে মানে ৰিচেণ্টলি মই এইটোও পঢ়িছোঁ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিটো এটা ৰিচাৰ্চ এইটো কৰা হৈছে আৰু তাতে এইটো আৰ্লি চাইল্ড কেয়াৰ এণ্ড এডুকেশ্যনৰ ওপৰত এনেকুৱা ৰিচাৰ্চ কৰি ওলাইছে মানে প্ৰিপাৰেশ্যন ফৰ দ্য লেটাৰ লাইফ আৰু প্ৰিপাৰেশ্যন ফৰ দ্য লাইফ স্কিলছ বহুতখিনি মানে আৰ্লি ষ্টেজৰ ওপৰত নিৰ্ভৰ হয় কিন্তু 90% অফ দ্য ব্ৰেইন ডেভেলপমেণ্ট বিফৰ দ্য চাইল্ড ৰিচেছ 5 years ডেভেলপ মানে হৈ যায় আৰু সেইকাৰণে এভৰি ইয়েৰ বিফৰ দে টাৰ্ণ 5 বহুত মানে ইম্পৰ্টেণ্ট হয় কিন্তু এই পেণ্ডেমিক সময়ত মানে এনেকুৱা হৈছে কি সিহঁতে ঘৰত মানে থাকিব লগা হৈছে তো তুমি যেনেকুৱা সুধিছা কি অনলাইনত মানে প্ৰেছাৰ দিয়া যায় নেকি কিন্তু এইবিলাক ফেক্টৰ্ছ যদি আমি চাওঁ 5 yearsলৈকে কিমান ইম্পৰ্টেণ্ট তো এতিয়া আমাৰ হাতত এটা অপশ্যন আছে এইটো হৈছে অনলাইন কিন্তু অনলাইন পোৱাৰ লগে লগে মই এইটো নকওঁ কি যিকোনো অনলাইন প্ৰগ্ৰামটো মানে বহুত মানে ভাল শিক্ষাটো দিয়ে গাৰ্জেনে মানে এইটো বহুত সাৱধান দি মানে চাব লাগিব কি এইটো ষ্ট্ৰাকচাৰ্ড ৱেত মানে অনলাইন প্ৰগ্ৰাম হৈ আছে না নাই মানে এটা ষ্ট্ৰাকচাৰ্ড প্ৰি স্কুলত মানে যিখিনি বয়সৰ হিচাপে কি ডেভেলপমেণ্ট মাইলষ্টনছটো ৰিচ হ'ব লাগিব এনেকুৱা শিক্ষাটো প্ৰদান হৈ আছে না নাই এইখিনি মানে গাৰ্জেনে পেৰেণ্টছবিলাকে মানে চাব লাগিব আৰু তেতিয়া এইটোৰ মানে এডভান্টেজটো অনলাইন এডুকেশ্যন অনলাইন যদি কৰা হয় এইটো এডভান্টেজটো মানে পোৱা যায় আৰু ল'ৰা ছোৱালী কিন্তু যদি খালি আমি শিকাই আছোঁ বুলি মানে খালি অনলাইন কৰি আছোঁ বুলি ক'লে মানে ইমান এটা মানে উপকাৰটো নহ'ব বহু অভিভাৱকে ভাবি আছে যে এই বছৰ যেহেতু এনেকুৱা গ'ল সিচুৱেশ্যন কৰোনাৰ কাৰণে গতিকে আমি নেক্সট ইয়াৰ দিম আমাৰ সৰু ল'ৰা ছোৱালী যিখিনি আছে নেক্সট ইয়াৰৰ পৰা আমি আৰম্ভ কৰিম আৰু এই ক্ষেত্ৰত আপোনাৰ ক'ব লগা কি আছে মতামত কেনেধৰণৰ যেনেকুৱা যোৱা বছৰো যেতিয়া এনেকুৱা পেণ্ডেমিক ষ্টাৰ্ট হ'ল বহুতে এনেকুৱা ভাবিছে কি স্কুল যেতিয়া খুলিব তেতিয়া আমি ল'ৰা ছোৱালীক দিম এনেকুৱা এক বছৰ অলৰেডি বহুত ল'ৰা ছোৱালীক মানে ৱেষ্ট হৈছে এই বছৰো এনেকুৱাই মানে কণ্টিনিউ হৈ আছে এতিয়া কোনো ক'ব নোৱাৰে কি পৰিস্থিতিটো কেতিয়া মানে ঠিক হ'ব আৰু মই আগতেও উল্লেখ কৰিছোঁ যেনেকৈ NEP 2022 এইটো উল্লেখ কৰিছে টডলাৰ্ছ এডুকেশ্যন ইজ নাও এ নেশ্যনেল প্ৰায়ৰিটি তো এভৰি ইয়েৰ যেনেকুৱা কৈছোঁ কি ব্ৰেইন ডেভেলপমেণ্ট মেক্সিমাম বিফৰ 5 years to ডেভেলপ হৈ যায় 85% এইটো হৈ যায় তো এভৰি ইয়েৰ এতিয়া ইম্পৰ্টেণ্ট হয় আৰু এক বছৰ আমি ৱেষ্ট কৰাৰ মানে উচিত নকওঁ সেইকাৰণে মই অনুৰোধ কৰিছোঁ কি অনলাইনে হওক অফলাইনে হওক এতিয়া বয়সটো আৰু বাঢ়ি থাকিব আৰু এক বছৰ ৱেষ্ট কৰাটো উচিত মানে নহয় আৰু কণ্টিনিউটিটো ৰখাটো বহুত দৰকাৰ হৈছে তো এতিয়া স্কুলত মানে প্ৰপাৰ এজত ৰাইট টাইমত দিয়াটো বহুত ভাল আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ কি যেনেকুৱা এইটো কয় right start is a flying start মানে right start হলে ফিউচাৰতো জাৰ্নিটো মানে ধুনীয়াকে মানে যাব তো এই পেণ্ডেমিকৰ মাজতো আমি যদি এইটো ৰাইট ষ্টাৰ্ট দিব পাৰোঁ ল'ৰা ছোৱালীক ডেফিনেটলি আমি আগুৱাই যাব লাগিব আৰু যেহেতু এতিয়া মেক্সিমাম এক্সামবিলাকে অনলাইন হয় মানে যিবিলাক আপোনাৰ কম্পিটিটিভ এক্সাম আছে বা আপোনাৰ ধৰি লওক বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি লেভেলৰ এক্সামবিলাকো হৈছিলে তেনেকৈ বা ক্লাছো তেনেকৈ হৈছিলে আৰু এইটোৰ দ্বাৰা আমি ধৰিব পাৰোঁ যে যিখিনি আমাৰ প্ৰি স্কুলৰ ষ্টুডেণ্ট আছে তেওঁলোকে এতিয়াৰ পৰা যদি অনলাইন ক্লাছটো পায় মানে ফিউচাৰটো তেওঁলোকৰ বেটাৰ হ'ব ডেফিনেটলি মানে এতিয়া আমি এইটো ধৰি ল'ব লাগিব কি এইটোৱে আমাৰ নিউ নৰ্মেল হয় আৰু ফিউচাৰতো এই অনলাইন মোডটো থাকি যাব মানে অফলাইন হাইব্ৰিড মডেলত মানে স্কুলবিলাকে মানে ফাংচন কৰিব লাগিব অফলাইনো হ'ব অনলাইনো হ'ব তো ডেফিনেটলি যোনে অনলাইন মোডত এতিয়াই পাই আছে যদি এনেকুৱা ফ্লেক্সিবল হৈ যায় এইটো চিষ্টেমত যদি খাপ খাই যায় ডেফিনেটলি সিহঁতৰ ফিউচাৰৰ কাৰণে বহুত মানে হেল্পফুল হ'ব আৰু আমাৰ বঙাইগাঁও জিলা প্ৰশাসনে যেনেকুৱা মেনশ্যন কৰিছে কোৱালিটি ভাৰ্চুৱেল ক্লাছেছটো মানে দিব লাগে তো ডেফিনেটলি আমি চবেই মানে এইটো মানিব লাগিব আৰু ল'ৰা ছোৱালীক মানে স্কুলত দি এই প্ৰচেছত আগুৱাই লৈ যাব লাগিব তাৰ উপৰিও মানে
ক'ব লাগিলে প্ৰি স্কুল এডুকেশ্যনটো মানে এটা ফাউণ্ডেশ্যন ষ্ট'ন হয়, লাইক ইউ ন' এটা ঘৰ বনোৱাতে যেনেকুৱা বেছটো ষ্ট্ৰং হ'ব লাগিব, যদি বেছটো আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন বেছটো যদি ষ্ট্ৰং নহয় তেনেহ'লে ফিউচাৰত গৈ সিহঁতে মানে বিল্ডিংটো মানে ষ্ট্ৰং মানে নহয়, ফাউণ্ডেশ্যন যদি ষ্ট্ৰং নহয়। তো ডেফিনেটলি মানে প্ৰি স্কুল এডুকেশ্যনটো মানে প্ৰপাৰ হ'ব লাগিব। গতিকে এয়া আছিলে আমাৰ আজি অনুষ্ঠান, যে বৰ্তমান আমাৰ এই সাম্প্ৰতিক সময়ত যি চিটুৱেশ্যন দেখা দিছে, যি পৰিস্থিতি দেখা দিছে, কৰোণা মহামাৰীৰ কালছোৱাত শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ যাব নোৱাৰাত পৰিছে, নতুবা অনলাইন যোগে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। কিন্তু তাৰ মাজতে অভিভাৱকসকলে বহুতে চিন্তিত হৈ আছিলে, নতুবা তেওঁলোকে মানি লৈছিলে যে এই বছৰ এনেধৰণে যাবলৈ দিওঁ, বিগত বৰ্ষত তেনেকৈ গ'ল, এই বছৰ তেনেকৈ যাব, গতিকে আগন্তুক বৰ্ষত চাগে ভাল হ'ব। কিন্তু তেনেকুৱা নহয়, আৰু মেমে আমাক জনাইছে যে তেওঁলোকে বৈজ্ঞানিকভাৱে ৰিচাৰ্চ কৰি, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ পৰা যি বৈজ্ঞানিকভাৱে ৰিচাৰ্চ কৰি নতুন পলিচি এটা বনাই দিয়া হৈছে পাঠদানৰ ওপৰত। তদুপৰি আমাৰ বঙাইগাঁও জিলা প্ৰশাসনেও ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, আৰু সেই সন্দৰ্ভত আমি বহুত কথা আলোচনা কৰিলোঁ। আৰু আমাক এইখিনি কথা জনোৱাৰ লগতে দৰ্শকো এইখিনি কথা জনোৱাৰ বাবে আমি আমাৰ ফালৰ পৰা মেমক বহুত ধন্যবাদ জনাইছোঁ। আপোনাৰ অনুষ্ঠানৰ দ্বাৰা মোক এইখিনি পাঠদানৰ ওপৰত কোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে ধন্যবাদ। মই এইটোৱে ক'ব বিচাৰিছোঁ চবকে, মানে ঘৰতে থাকক, ছেফ থাকক, আৰু আপোনাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কণ্টিনিউটিটো যাতে মানে ষ্টপ নহয় সেইখিনি মানে চাব।